কম্বলৰ তলৰ পৰা। হে গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল সুমনিজ ব্লগ। তো এতিয়া বাজিছে 4টা। তো আজি অলপ বেলেগ ঠাইত যাবলৈ ওলাইছোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সকলোৱে চাই থাকক। তো ফাৰ্ষ্ট ৰেডি হৈ আপোনালোকসকলক লগ পাই আছোঁ। তো ফাইনেলি ৰেডি হৈ ল'লোঁ। তো এতিয়া মই আৰু মোৰ ফ্ৰেণ্ড দুজনে যাই আছোঁ বাছ ষ্টেচন। তো ফাইনেলি আহি পালোঁ বাছ, আৰু এতিয়া বলক আমাৰ জাৰ্ণিটো আৰম্ভ কৰোঁ। তো আজি পুৰা এক্সাইটেড হৈ গৈছোঁ যে আমি কলেজৰ পৰা গৈ আছোঁ পিকনিক খাবলৈ। তো মানে মজা লাগিব। চ' এক্সাইটেড হৈ আছোঁ আজি পুৰা। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সকলোৱে চাই থাকক, আৰু তাতে গৈ আমি কি নকৰোঁ কি কৰোঁ সকলো কথা আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আছোঁ। তেন্তে বলক আমাৰ জাৰ্ণিটো মানে গৈ থাকোঁ, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰে গাইজ চাব পাৰে, এইটো হৈছে আমাৰ পাইলট দা হ'ব পাৰে বুঢ়া, কিন্তু গাইজ গাড়ীটো ন 8500 তুলি দিল। আৰু এনেদৰে আমি প্ৰকৃতিৰ মাজে মাজে গৈ আছোঁ মৌলাবিলি পিকনিক স্পট। এতিয়া বাজিছে 10টা। তথাপি চাওক না আপোনালোকে, পুৰা চাৰিওফালে কুঁৱলী হৈ আছে, আৰু এই কুঁৱলীৰ মাজে মাজে আমি গৈ আছোঁ মৌলাবিলি পিকনিক স্পট। আৰু চাব পাৰে এয়া বাছৰ ভিতৰত পুৰা সিহঁতে ডেন্স কৰি আছে, আৰু মই গৈ লৈছোঁ আগৰ চিটত লগত। আৰু গাইজ ফাইনেলি মানে নৰনাৰায়ণ সেইটো ওপৰেৰে আমি গৈ আছোঁ মৌলাবিলি পিকনিক স্পট। আপোনালোকে ভিডিঅ'টো চাই থাকক। আশা ৰাখিছোঁ ভিডিঅ'টো চাই আপোনালোকে সকলোৱে ভাল পাব, আৰু মানে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এইফালে আহি পেলাই আমাৰ ৰেল গাড়ী, তাৰ কাৰণে অলপ হৈ গ'ল আমাৰ লেট, আৰু ইয়াতে আমি আছোঁ বহি। আৰু এনেদৰে ডেন্সৰ মাজে মাজে আপোনালোকক লৈ যাবলৈ ওলাইছোঁ মৌলাবিলি পিকনিক স্পট। তো গাইজ মৌলাবিলি পিকনিক স্পট আহি পামেই আমি, আৰু বেছি দূৰ নাই। তো এই হৈছে হাৱে। তো অলপ সময় পাছতে হাৱে ফালে সোমাই গ'লোঁ আমি গাঁৱলীয়া ৰাস্তাৰ মাজে মাজে। তো ইয়াত অলপ দূৰ গ'লে আমি ফাইনেলি পাই যাম মৌলাবিলি পিকনিক স্পট। তো আপোনালোকে ভিডিঅ'টো পুৰা জোৰছে অলপ চাই থাকক। তো গাইজ চাব পাৰে ফাইনেলি আহি পাইছোঁ মৌলাবিলি পিকনিক স্পট। তো আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰি থাকিলৈকে। আৰু এতিয়া আমি গৈছোঁ লখিমপুৰতে মেইন মানে পিকনিক স্পট ঠাইলৈ। তো আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিব বুলি আশা কৰিছোঁ। আৰু এতিয়া বলক আমাৰ সৈতে মেইন পিকনিক স্পট ঠাইখিনিলৈ। আমি অহা এই পৱনপুত্ৰ বাছখন ইয়াতে পাৰ্কিং কৰিলে, আৰু আমাৰ বাছৰ পিছপিনে মানে ইয়াতে আমাৰ ৰান্ধা খোৱা সকলো প্ৰকাৰৰ কাম বন কৰি আছে। চাই থাকক, ৰান্ধা খোৱা আদি আৰু সকলো আপোনালোকে মই শ্বেয়াৰ কৰি আছোঁ। কিন্তু বলক আৰম্ভ কৰোঁ। ৰং দি কৰিছে, আৰু ফিলেহিন কৰিছে আই লাভ মৌলাবিলি। আৰু গাইজ ইয়াতে আহি এটা বস্তু চাইছোঁ, পানীটো চাওক ইমান পৰিষ্কাৰ, তলত মাছবোৰ থাকিলেও দেখা পোৱা যায়, ইমান পৰিষ্কাৰ পানী। আৰু চাই লওক পানীটো কিমান পৰিষ্কাৰ, আৰু এইটো চাব পাৰে বাঁহৰ শাকো বনাই দিছে নদীটোৰ ওপৰেদি। আৰু ইয়াতে আপোনালোকে ফটো পোষ্ট কৰিব পাৰে পানীৰ মাজত ওপৰত বহি। আৰু চাওক বহুত ঠাইৰ পৰা আহিছে পিকনিক স্পট পাৰ্টি। এখন চাই
আৰু গাইজ ফাইনেলি আপোনালোকে যিটো নদীটো দেখিছে নহয় ইফালে মানে শিল শিল হৈছে এই নদীটো এটা ফালে হৈছে এছাম আৰু আনফালে হৈছে ভূটান আৰু আমি এছাম আৰু ভূটানৰ মাজত খাই আছোঁ ভাল লাগিব ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু গাইজ আপোনালোকে ভালদৰে মন কৰকচোন চাব পাৰে পানীৰ তলত মাছবোৰ সাঁতুৰি আছে সেইবোৰ আমি দেখা পাই আছোঁ ইমান পৰিষ্কাৰ পৰিচ্ছন্নতা পানীবোৰ আৰু গাইজ চাব পাৰে মোৰ আগত থকা কেমেৰাৰ আগত থকা শিলবোৰ কি ধুনীয়াকৈ মানে ৰং চং দি থৈ দিছে আৰু ইফালে যাতে ফটো চটো উঠি আছে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ বাঁহৰ শাকত ফাইনেলি আহি পালোঁ বাঁহৰ শাকত আৰু বাঁহৰ শাকত চাব পাৰে এফালে কাপোৰ থৈ আছে আৰু এফালে কিবা মাছ চাছ থৈ আছে আৰু চাব পাৰে শাকটো কি ধুনীয়াকৈ সজাইছে খুঁটিবোৰ ৰং চং দি কিনে বহুত ধুনীয়া কৰিছে আৰু চাব পাৰে মৌৰাবাৰী পিকনিক স্পটটো তো গাইজ টাইমো অফাৰ হৈ গ'ল 5টা বাজিল আৰু ইফালে আমাৰ খানা চানা পূৰা ৰেডি হৈ গ'ল তো এতিয়া আমি খানা চানা খাওঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো মানে শেষ হোৱা নাই অলপমান আছে চাই থাকক তো মানে ইয়াতে খানা খাওঁ আৰু এতিয়া আমি তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব তো এতিয়া আমি নিজৰ ঘৰলৈ উভতি গৈ আছোঁ তো আজিৰ আছিল এইটো ভিডিঅ' বাই অন্য এটা ভিডিঅ'টোত লগ পাই আছোঁ